চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় অভিনন্দন অনুষ্ঠান 2023 শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় চিলাগাঁও অৱস্থিত খ্ৰিংখ্ৰিং পাঠ্য মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত সভাৰ সঞ্চালনা কৰে কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোণোৱালে কেন্দ্ৰৰ সম্পাদক পূৰ্ণকান্ত সোণোৱালে আধৰা অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক পৰীক্ষাৰ্থীক উৎসাহিত কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰি একোখনকৈ গ্ৰন্থৰ টোপোলা ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি চিলাপথাৰ পদ্ম সৰস্বতী বিদ্যা মন্দিৰৰ সঞ্চালক জুন্তি সোণোৱালে কয় অনেক মেধা সম্পন্ন শিক্ষাৰ্থীৰ ধনৰ অভাৱত নহয় পৰিকল্পনাৰ অভাৱতহে পিছ পৰি থাকে ভৱিষ্যতে কি পাঠ্যক্ৰম ল'ব সেয়া সময়ত থিৰাং নকৰে বৰঞ্চ মেট্ৰিকৰ মাৰ্কশ্বিটখনলৈ বাট চাই থাকে বুলি কৈ ৰখাল বক্তব্য প্ৰদান কৰে একেদৰে বক্তা হিচাপে উপস্থিত থাকি খনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক অনিল বৰা ফুলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ভূধৰ সোণোৱাল LICৰ বিষয়া জীৱন হাজৰিকা কৃষি বিষয়া তীৰ্থ হাজৰিকা আদি কেইবাজনেও ভাষণ প্ৰসংগত বহুমূলীয়া গঠনমূলক দিহা পৰামৰ্শ প্ৰদান কৰে অনুষ্ঠানত উপস্থিত থাকি চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰীয়ে নৱ প্ৰজন্মক সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা সাৱধান বাৰ্তাই চলিবলৈ জনোৱাৰ লগতে মোবাইল সদব্যৱহাৰ কৰিবলৈ বক্তব্য আগবঢ়াই এই ক্ষেত্ৰত অভিভাৱকসকলক অধিক সজাগতা অৱলম্বন কৰিবলৈ উল্লেখ কৰি সম্বন্ধিত পৰীক্ষাৰ্থীসকলে পিছলৈ কোন কোন ক্ষেত্ৰত জড়িত হৈ শৈক্ষিক জীৱনত কেনেদৰে লাভান্বিত হ'ব সেই বিষয়ে খবৰ ৰখাৰ ব্যৱস্থা কৰিবলৈ আয়োজকসকলক আহ্বান জনায় অনুষ্ঠানত চিলাপথাৰ নগৰ মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ সোণোৱাল বিষয় শিক্ষক মহিম বৰুৱা সমাজকৰ্মী ৰাজেন সোণোৱাল পুৱাল সোণোৱাল জোন হাজৰিকা শিক্ষক ব্ৰজেন বাগলাৰী ভূপেন কছাৰী কমল কছাৰী দিগন্ত সোণোৱাল আদি বহুসংখ্যক নেতৃস্থানীয় গণ্যমান্য লোক উপস্থিত থাকে চিলাপথাৰ অঞ্চলৰ গোটেই গাঁওখন সামৰি আমি এটা প্ৰতি বছৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতি বছৰে আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা এটা জনাওঁ আমাৰ মানপত্ৰ দিয়া হয় কিতাপ দিয়া হয় তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰাৰ কাৰণে আমি এইটো সম্বৰ্ধনা এটা প্ৰতি বছৰে জনোৱা হয় আজি সেইকাৰণে আমাৰ আজি 25/6/2023 আজি এইটো পতা হৈছে গতিকে আমি পৰম্পৰাগতে আগৰ পৰা পাতি থকাৰ কাৰণে এইবাৰ পাতিছোঁ আৰু ভৱিষ্যতেও আমি তেওঁলোকক ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক আমাৰ ফালৰ পৰা নতুন প্ৰজন্মলৈ মোৰ দুটা বিশেষ দিশৰ কথা উল্লেখ কৰিব খুজিছোঁ সেয়া হৈছে কি মোবাইলৰ প্ৰতি অধিক আকৃষ্ট হ'ব নালাগে আৰু ড্ৰাগছ জাতীয় বা নিচা জাতীয় দ্ৰব্যৰ প্ৰতি তেওঁলোকে আসক্ত নহৈ নিজৰ কৰ্তব্যৰ প্ৰতি তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে মই তেওঁলোকক অনুৰোধ অভিভাৱকৰ ওপৰত অভিভাৱকসকলেও তেওঁলোকৰ যদি ভৱিষ্যত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ভৱিষ্যত সেই ভৱিষ্যত যাতে তেওঁলোকৰ কোনো অসুবিধা নহয় তেওঁলোকৰ যিটো আকাংক্ষাটো পূৰণ কৰিব তেওঁলোকে সদায় যিখিনি অৰিহণা যোগাব লাগে সেই অৰিহণাখিনি যোগাই থাকিব লাগে বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মনলৈ প্ৰতিযোগিতা মনোভাৱ আহিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যতৰ যিটো পথ সেই পথটোৰ এটা দুৰ্নীভূতি আমি ৰিং দিছোঁ যিটো ৰিঙৰ যোগেদি তেওঁলোকে ভৱিষ্যত জীৱনটো আগুৱাই যাবলৈ